গৰমটো বেয়াকে দিছি আজি ঐ পাপৰে পাপৰে ঐ পানী গ্লাছ মেম এই কি চিন্তা কৰি আছা ঘৰটো বনোৱা চিন্তা কৰিছা না নাই এই ঘৰটো বনাব চিন্তা কৰি আছো তাকেতো মাথাটো মাৰি আছো মই এতিয়া মিস্ত্ৰীৰ কথা আছে বিশ্ৰাম মিস্ত্ৰী মিস্ত্ৰী বিচাৰ না বিশ্ব মানে এতিয়া ঘৰটো ক'ত কেনেকৈ মিস্ত্ৰী বিচাৰ মায়ের লগতো আলোচনা কৰোঁ ঐ মাই মাই ঐ এইফালে আছোন কি আইছিল হল কি বুলি কয় ঘৰটো বনাবা মিস্ত্ৰীটো পোৱা নাই আমি এতিয়া মই এটা চিন্তা কৰিছোঁ এই যে বেংক ঠিকাদাৰ বেংক ঠিকাদাৰে বহুত কাম লগাই আছে তাৰ হাতত বহুত মিস্ত্ৰী আছে এই মিয়া মিস্ত্ৰীও আছে আমাৰ বাঙালী মিস্ত্ৰীও আছে চব আছে অসমীয়াও আছে গতিকে কোনটো ভাল মিস্ত্ৰী চাই দিব মই তাৰ লগতে অলপ আলোচনা কৰি আহোঁ ঘৰটো সোনকালে ব্যৱস্থা কৰোঁ সোনকালে বনাব লাগব আই যদি পাৱা মিয়াকেইটাকে হেৰি কৰিবিচোন মিয়াকেইটাৰ কামগিলা ভালে বাপা কোনটো মিস্ত্ৰী দে বেংক ঠিকাদাৰহে জানিব তাকে সুধি লবি পিছে কোনটো দে তাকে সুধি লবি কাম কৰ পিছে মই অলপ বজাৰ যায় বজাৰ কৰি আন হ'ব দে আনিম দে মই আহি আছোঁ সোনকালে এই বেংক ঠিকাদাৰৰ লগত আলোচনা কৰি মই আহিম ডিগ্ৰী নকৰোঁ হা মই যাম দে মাই মই আপোনাৰ ঘৰতে গৈছিলোঁ মোৰ ঘৰত অঁ মই ৰাতিপুৱাই অলপ ওলাই গ'লোঁ হয় নেকি এটা কথা হ'ল মানে মোৰ ঘৰত এটা ঘৰ বনাব লগা আছিল আপোনাৰ ঘৰত ঘৰ বনাব লগা হয় পিছত এতিয়া মই ইমান চিনাকি নাই মিস্ত্ৰীবিলাকৰ লগত হয় নেকি এতিয়া আপুনিতো ডাঙৰ ডাঙৰ কাম কৰি আছে লাগি আছে মোৰ চাইডতো মানে মিস্ত্ৰী লাগি আছে এতিয়া মিস্ত্ৰী লাগে আৰু এতিয়া মিস্ত্ৰী লাগে মিস্ত্ৰী পাবি কি কেনেকুৱা কি মিস্ত্ৰী লাগে এই 7খানমান প্লেট ঢালাই দিম আৰু মানে চাপ ঢালাই দিবি চাপ ঢালাই দিম এক কাম নকৰাকিয়া কণ্টেক্টটো মোকে দি নিৰাকিয়া পিছে কণ্টেক্ট মানে মই ডাইৰেক্ট মিস্ত্ৰীহে বিচাৰিছোঁ দাদা হয় নেকি অঁ ঠিক আছে বাৰু মই একযোৰা মিস্ত্ৰী তোৰ ঘৰলৈকে পঠাই দিম দে পঠাই দিব দে তেনেকৈ হ'লে পঠাব দে হ'ব নহ'লে ফোন কৰিবি নাম্বাৰটো আছে নাম্বাৰটো আছে দাদা ঠিক আছে দে ঠিক আছে অঁ অঁ আপুনি এইখিনি মোক সহায় কৰক আৰু হ'ব চিন্তা কৰিব নালাগে ধন্যবাদ থাকিল দে হ'ব দে তেল আছিলে দেখোন কি হৈ থাকিলে ৰচোন যে 7খান প্লেট ঢালাই দিম বুলি গৈছি কি পাৰব না সঁচাই দেচোন তোমাৰ সেইটো কিবা গেম চেম খেলাইও টকা অৰ্জন কৰিব পাৰে পাৰবও পাৰে একো ঠিক নাই ভাই তই যে নিয়া হা তই লুঙি নিপিন্ধাকে কিয় লুংপেণ্ট পিন্ধানো আমি আসামের খাড়ি মিয়া এলেগে আমি লুঙ্গি ছাইরা জিন্সের প্যান্ট পিনছি আর আমি অরিজিনাল খাড়ি মিয়া মিয়া গোটে সেই লুঙ্গি পিন্ধা লাগে জানো না ইতো ডিস্কুটার খর ইয়া আমাকে তো পুঠালা ঠিকাদারা তবে কোনখিনিত ডিস্কুটার খর পাইছো ওরা এই ডিস্কুটার যে বুলি কয় এটা কোনখিনি নো ফটো এই আগত এই ঘর না কেনটো ঘর এইফালে ঘর এই ঘর দেৱ আমি সেইদিকে ওই যে কাম বুলি আছে আমি যাম সেইদিকে চলো হ্যাঁ এটাই ও ডিস্কুটার ক'ত যিনি হ'ল নহয় কচোন ক এই বেংক ঠিকাদার যে সি আমাক পঠালা তাৰমানে আমি মিস্ত্ৰী আৰু মিস্ত্ৰী তাৰ কিবা শিকাইছে বোলে কাম এইটো ঘৰ মই 7খান প্লেট ঢালব লাগে এইটো ঘৰটো হয় নেকি তাৰমানে আমি একেলগে কাম কৰোঁ মিস্ত্ৰী ই হ'ল মিয়া মই হ'লোঁ বাকী যে নহওক এতিয়া মই এটা কাম কৰচোন এই 7খান প্লেট ঢালাই দিলে কিমান টকা দিব লাগিব 7টা প্লেট না 7টা প্লেটত 40/40 সেনেকৈ হ'লে হেৰি 7 লাখ লাগব আৰু 7 লাখ অলপ বেছি হ'ব নেকি বেছি নহয়চোন লিভাৰ চিভাৰো আছে না বহুত লিভাৰ লাগব তাতে আৰু চাট হ'ব দেচোন বাৰু মই চিন্তা কৰিম তই যাচোন ই মিয়াটো ইয়াৰ লগত লগ কথা পাতিম তই যাচোন হয় নেকি দে তই পিছে আলোচনা কৰ মিয়া মিস্ত্ৰী তই কি কয় দাদা আমি 3 লাখ টাকা করে দিম 3 লাখ টাকা করবি সঁচা না হাসাই পারবি তো আমাকে 3 লাখ টাকা করে দিম একবারে শিওর কানা দছি
ঠিক আছে হ্যাঁ, ঠিক 3 লাখ আছে টাকা এক কাম কৰ যা কালি অকলে আহিবি একবাৰ আৰু একবাৰ কথা পাতিম হা আহিব। তাৰপিছত কথা পতাৰ পিছত কামটো পিছদিনাৰ পৰা কৰবি হাইব যা, আমি আজি যা হা হ্যাঁ আইমু হ্যাঁ হা লেবার লই আমু নাকি লেবাৰ নালাগে কালি অকলে আহিবি আইব যা আইব আহি তালে হ্যাঁ ঠিক আছে ঠিক আছে ঠিক আছে আমাৰতো বোলে 7 লাখ এই মিয়া মিস্ত্ৰীটো বোলে 3 লাখ মিয়াটোকে দিয়াই ভাল হ'ব নেকি যি হ'ব মিয়াটোকে দিম 3 লাখ বহুত টকা 4 লাখ টকা কমি গৈছে মোৰো ভাল হ'ব মিয়াটোকে দিয়াই ভাল হ'ব কি কয় মালিক নাই ঘরে মালিক নাই অকমান বাহিৰত ওলাই গৈছে তার মানে আমি মিস্ত্রি কাম করব লাগে কালকে বন্দোবস্ত করছি আজকা তার মানে সব কাজ করবা চাইছি আর কি মিলামিশা করবা হয় নেকি মিস্ত্ৰীটো বহকচোন ওখানকা এরকম হয়েছে তার মানে আমার 3 লাখ টাকা বন্দোবস্ত করছে এমন আমার বহুত কাম আছে বহুত কিছু আছে তার আমার বাড়ি ঘর আছে নিজের বাড়ি ঘর আছে বেলেগের বাড়িও কাম করু লাগে কত আমার সুবিধা ওখানকা আমার গাড়ি আছে বাড়ি আছে সব আছে তার মধ্যে বিয়ে হবার পাই না ওখানকা আমার তো সেদি একটা লাগছিল বুড়ি মই অলপ ইফালে যাই হওঁ কিন্তু কোন হয় এটাই আমাৰ মালিকে যে মাছিল মিস্ত্ৰীটো এই ঘৰ বনাটো ঘৰ বনোৱা মিয়াটো না দে দে বিচাৰি না কথা পাতা মই যাওঁ দে আমার মাটি বাড়ি সব আছে चीन टपाक डम डम हम सबका मकसद एक ही है আমার যাইবা চলো 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 উঠো যাওঁৱে দে চলো কাম চাম গুলি মারো বুড়ি বুড়ি ও মাই গেলে বুড়ি ন বুৱাৰী একেলগে ওলাই যাওঁ নাই কি একেলগে ওলাই যামে মই দেখোন চিঠিয়ে গেছো আৰু মিস্ত্ৰীটো আছিল নহয় মিস্ত্ৰী কথা পাতি থাকছে সি মই পিছত ওলাই গেলো ঘৰত দেখোন পাপুৰি নাই দেখোন নাই নাই দেখোন কোনটো গেলে চাহি ক'ত গেল মইতো একেলগে যাওঁ বুলিয়ে ভাবিছো মইতো সিনে কথা পাতবা দি পেলাই মই ওলাই গেলো অলপ ফুৰি আহোঁগে বুলি পেলাই আমি মিয়া মিস্ত্ৰী বিশ্বাস কৰিব নোৱাৰা কি বা কৰিলা হিয়ে লৈ ক'ত বা গেলি তা ঠিকটো নাই নিশ্চয় সি যাব পাৰে লৈ যাব পাৰে সেনে কোন নহয় না এনে অলপ কিবা হনং মনং জানে তই ঠিক নহয় মানুহবোৰে একো অলপ চকু দি থাকিব লাগে ৰাম আজি মাত্ৰ মই অলপ ফুৰি আহোঁগে বুলি আহিলোৱে নহয় মই লগে লগে এই মিয়াটোৰে কাম সি নিচি মিয়াটোৱে কামি হ'বই সি নিশ্চয় সিয়ে নিছি কিবা কিবি জানে হেন্দে কিবা কিবি কৰি লৈ গেল কিজানি ঠিক নাই এটা মন্ত্ৰ কৰিব পাৰে যাওচোন যাওক গাঁৱত যাওচোন যাওক অলপ খবৰ লৈ আহোঁগে যাওক তহঁতে আজি ইমান সোনকালে কাম কিয় ছুটি কৰিলি কচোন ওই স্যার ইমান একে রূপ দিয়েছে সেইগুলো আমি একে সোনকালে ছুটি করলো না এই ইও বলে ফাটকাই নাই না এইটোৱেতো চা আমাৰ মানুহ এই যে কাম কৰিব নোৱাৰে এই কাৰণে আৰু আমাৰ মানুহৰ সেইকাৰণে উন্নতিও নাই বুজি পাইছা বুজি পাইছো আজি চা আজি যদি মিয়া মিস্ত্ৰীক মই লগালো হয় আজি সিহঁতে কেতিয়াবা কাম শেষ কৰি দিলে হয় আজি চা এটা বেলেগ এটা চাইডত মোৰ কাম চলি আছে সেই চাইডত কেতিয়াবা কাম ক্লিয়াৰ কৰি দিছি হা এনেকে হ'লে কেনেকে হ'ব কচোন ক দাদা এটা ডাঙৰ কথা হ'ল নহয় ডাঙৰ কথা কি হৈছে আপুনি যে মিস্ত্ৰী যে পঠাই দিছিলে মিয়া মিস্ত্ৰী এইটো পুৰুষে আহি পেলাই অলপ বন্দোবস্ত হ'ল আৰু আজি আহিছিলে আকৌ মোৰ ঘৰত হয় নেকি আহোঁতেতো কিয় আমি এই মাকন আছিল ময়ো ওলাই গেলো বাহিৰত এতিয়া কি কৰিলো আহিলে কোবাটো নোলো হয় নেকি মই আহি পেলাই নুবহিলেও হ'বই বাবা এতিয়া কি বুলি কয় সেইটা ফোন কৰিছ নাই পিছে মোৰতো নম্বৰ নাই এতিয়া আহি কাৰণে আপোনাৰ তাত আহিলোঁ মোৰ মিছেছে নাই এতিয়া হয় নেকি তো মই সন্দেহ মিয়াটোৱে লিহান পাইছোঁ মোৰ মিছেছ কিনো কোৱা ভাই ৰচোন মাৰিছাচোন মই তাক এটা মাৰিছোঁ নম্বৰো নাই নহয় ফোন মাৰ বাবা ফোন মাৰ এই চুইচ অফ দেখোন হে চুইচ অফ ৰচোন আৰু তাৰ লোকটোক মাৰিছে ৰচোন নাই ইয়াৰো চুইচ অফ হে চুইচ অফ দেখোন কামটো নিশ্চয় এই মিয়াটোৱে কৰিছে দেখিছে না বাবা কি হ'ব এতিয়া বাবা আমি কি কৰিম দিছো এতিয়া পৰীটো যি লৈ গেল ক'ত বিচাৰি পাম এতিয়া হিৰি যে এইয়া মোৰ লগত যে এই আলোচনা কৰিলা তাৰপিছত সি যে আৰু 3 লাখতে যদি কৰিম বুলি ক'লা তাৰপিছত সি কিবা ফাং পাতিলে নেকি সেইটো মিস্ত্ৰীয়ে কি কৰা যাব এতিয়া কি কৰা মানে কাম কৰ তহঁতে এটা ঘৰত লাগি যা মই সিহঁতৰ কেম্পত লাগি যাই চাম বুজি পাইছা কেম্পত যাই অলপ খবৰ খাবৰ কৰোঁ ডাইৰেক্ট নিয়া বুলিও সন্দেহ কৰিব নোৱাৰাতো
অলপ বিচাৰ কাচাৰ কৰি লওঁ তহঁতে ঘৰত যাই লওঁ তাৰপিছত আমি ফুনা হৈ ল'ম দে বুজিছা না আৰু এটা কাম কৰোঁ নেকি মই কি থানাত যায় ট্ৰেক্টৰৰ মিচিংটোকে কেছটো থৈ নেকি সেইটো কেছ মানে আজি চাই লওঁ আজিৰ পিছত আমি কামটো কৰিম বুজি পাইছা এই কিবা বোলে ট্ৰেক্টৰৰ মিচিং গাড়ী মিচিঙৰো কেছ দে সেইটোকে দি থৈ আহিম নেকি ৰচোন আজিতো ধৈৰ্য ৰচোন আজিতো চাই ল'ম আমি নাকি হ'ব দে দাদা দে পিছে বোলে এইটো ব্যৱস্থা কৰি দিবি গেল নহ'লে মোৰ মিছেছ হ'ব দে যাচোন বাবা ছাৰ এই আমিও যাম দে পিছে আৰু পইচাহে অলপ দি না পইচাটো লাগবই আৰু পইচা যোৱাকালি দেখোন 500 দিছোৱে আৰু আজি কি হ'ল পইচা লগা চিজে হ'ল না ছাৰ চিজে হ'ল আৰু কাৰণ কি ঘৰতো হেন তেন কিবা নিবলৈ হয় না মাল খাই আছা হা মালৰ মাছ যাৱাই নাই মালৰ বাছটো নাযায়ছি সেইটো নুকলি এলকহলটো নাপালে আমি কি কাম কৰি এই 20 টকা এটা আছে এইটো তোমাৰ হিচাপত নথওঁ যা 20 টকা দে হ'ব দে তাকে কিবা কৰিম আৰু হয় নেকি বল মাথা খাই দিব ইহঁতে হা সদায় পইচা লাগে ইহঁতক আৰু ইহঁতৰ কেছটো কি হ'ব এতিয়া যদি সঁচাই পলাই লৈ গ'ল মইহে মাজত নাফাচোংতো নাই কিবা এটা ব্যৱস্থা কৰিবই লাগিব কি কৰা যাব এতিয়া কি কৰা সেইটোৱেতো চিন্তা হৈছে ক'ত কি কৰা ক'ত গেল এতিয়া খুব বেয়া নৰম এতিয়া তই কি ব্যৱস্থা কৰিম বুলি ভাবছ এতিয়া এই আমাৰ বেংক দায়টো কৈছে কেছ চেছ দিবা দে নাই এতিয়া সি কেম্পত যায় খবৰ ল'ব খবৰ লৈ আহক আজি দিনটো চাওঁ মইতো এতিয়া কেছটো দিয়া কথা ক'লোৱে মানা কৰিছে আজি দিনটো চাওঁ এতিয়া ব্যৱস্থা এটা কৰিব লাগবয়ে লাজত পূৰ্ব লাগবই বাবা আমি সেইটোৱেতো বচোন অলপ কথা পাতচোন এই আমাৰ ঘটনা এটা হৈছে অলপ কথা পাতচোন কথা পাত অলপমান হ'ব লাগব এতিয়া ক'ত গেল এতিয়া কোবাই নৰম মই সিদিনা ওলাই গ'লো পটকাই মিয়া মিস্ত্ৰীটো আছিল আহোঁতে সিহঁতে দুটাই কথা পাতি আছিল কথা পাতি থাকোঁতে এতিয়া ক'ত গেল এতিয়া ময়ো কোবাই নৰলোঁ এতিয়া তাকেতো এই বজাৰকেইটা বিশ্বাসে কৰিব নালাগে কিয়ে লৈ গেল জানো কি জানি কোবাই নৰম এতিয়া এটা কথা নহয় বাইদেউ এখন হাতেদি তালি নবজে দুখন হাতেও লাগে তনে বুৱাৰীয়ে ভাল নহয় বুজি পাইছা না এই আমাৰটো ঠিক নহয় আমাৰটো যদি ভাল হ'ল হয় সেনকে নিব পাৰিলে হয় পিছে সেইকাৰণে কওঁ এখন হাতেদি কেতিয়াও তালি নবজে ইমান একে মোৰ চিন্তাতে এটা ভাত পানী একো নোহোৱা হৈছে ইমান বুঢ়া হোৱা নাই নহয় আটা নিদিবি কি নুকুৰিছ নুকুবি দেৱা একে চিন্তাত মোৰ একে ভাত পানী সোমাই নাযাচ্ছি কিন্তু চিন্তা হ'লে তো মোৰ একেবাৰে চিন্তাৰ কথা নুকুবি দে সঁচা নাই হৈছা সঁচায়ে কিবা এটা খবৰ ল'ব লাগে তোক মই কিবা খবৰ ল'বা তোৰ বৌ বিহু পলাই গ'লো কোনে নুকুছি তো শুনে মই কোবা নৰং আমি যাওঁ নাই কোনবা খাই খাবা গেছি মিছা কথা ক'ব নাগে দে গাঁৱৰে মানে আমি নাই যাওঁ নাই পোনে যাওঁ নাই মই গম পাইছো মই গম পাইছো তই নকাবি মই কি জানো এইগিলাখান কম দামত মিয়া মিস্ত্ৰী পাবলৈ লুকাইছিলি নে এতিয়া কুচুটো পাইছে না আমাৰ অসমীয়া মিস্ত্ৰী কিমান আছে লুকালে কি হ'ল হয় তহঁতৰ অলপ পইচা তাকে দে হয় দে হয় আমি জানা আছে এইগিলাখান মোটা মানুহ হয় দে মোটা মানুহ ইগলাকে নাক গলা মোটা মানুহ মাইকী মানুহ কথা নাই ইয়াত হয়তো হয় চিধা মানুহ চিধা কথা আমাৰ মই দেখা পাই মই শুনছো না কথাটো কি দিবি মই